Hello guys, welcome back to my YouTube channel. সকলোকে নমস্কাৰ জনাইছো। আজি মই সায়েন্স কলেজৰ একচুয়ালি 2022 26 জানুৱাৰীৰ কাৰণে আমাৰ প্ৰেক্টিছ চলি আছে ডান্স আৰু মাৰ্চ ফাৰ্ষ্টৰ সো মই কলেজলৈ আহিলো। ইয়াত আমি ডান্স প্ৰেক্টিছ কৰি আছো। আজি ফাৰ্ষ্ট ডে হয় কলেজৰ মানে ডান্স প্ৰেক্টিছৰ সো আপোনালোকে সকলোৱে চাই দিব আৰু মৰম কৰিব বুলি এতিয়া এটা গ্ৰুপ নাচি আছে বাকি কেজনী অকমান ড্ৰেছ কৰি আছে ইয়াত মানে বেলেগ এটা আছামিজ ডান্স ইয়াত লগাইছো সো হেতু পাৰ্টকে মানে বেলেগকে শিকাই লৈছো এই ধুনিয়া ছোৱালী দুজনী আৰু এইকেটা আৰু এট হৈ গল সিনিয়ৰ কেজনী এই সিনিয়ৰ হৈ নাই কেজনী কান্দি দে ও মাই গড কান্দিবলৈ কাৰণে ৰখিব লাগিব জনায়ৰ মানে পৰিস্থিতি 26 জানুৱাৰীৰ কাৰণে প্ৰেক্টিছ চলি আছে কোভিডৰ কাৰণে স্কুলৰ ষ্টুডেণ্টবোৰ লোৱা নাই জাষ্ট কলেজ সায়েন্স কলেজ আৰু অকল সায়েন্স কলেজ ট্ৰুপটো আছে গাৰ্লছ এণ্ড বইজ আমাৰ ডাঙৰ ফিল্ডখনত চাওক দুটা ট্ৰুপ উইথ পুলিচ আমি চাবলৈ আহিছোঁ ইয়াত মাৰ্চ ফাৰ্ষ্ট প্ৰেক্টিছ হৈ গ'ল আজিৰ কাৰণে ফাৰ্ষ্ট ডে আজি হৈ গ'ল নিউটন কেনেকৈ কোনে কোনে আহিছে কৈ দে কিমান ট্ৰুপ কৰিছিলে আজি মই ফৰা নাই চাইছিলো সেইটোৱে তই চাইছিলি নহয় কিমান ট্ৰুপ কৰিছিলে আজি সেইটো কৈ দে কোনটো কলেজৰ পৰা দুটা একটা কলেজ সায়েন্স কলেজ গাৰ্লছ এণ্ড বইজ আৰু পুলিচ ট্ৰুপটো ন মানে কৰোনাৰ কাৰণে এলাউ কৰা নাই বাহিৰত সেই জুনিয়ৰক ইয়াত এণ্ট্ৰি ল'বলৈ কাৰণে ভেকচিন ল'ব লাগিব দুটা ভেকচিন ল'ব লাগিব নহ'লে ইয়াত এণ্ট্ৰি নাপাব নো এণ্ট্ৰি চবে গৈ আছেগৈ সেয়া চব ছায়েন্স কলেজৰে হয় এইটো আমাৰ প্ৰেচিডেণ্ট হয় জনাই ছায়েন্স কলেজৰ মনিকা দগলে এই কচাৰ নিচিনা লাগিছে বাৰু বৰ কচাৰ নিচিনা আদি ছোৱালী চাওক আদি তামাং কিলো ফুৰিব আহিছোঁ তাত অকণমান ফৰ্মেলিটিজ কৰিলোঁ মানে যোনে যোনে সোমাব ইয়াত মাস্ক পিন্ধি তাৰপাছত গাৰ্লছ কলেজ ফিল্ডত মানে ইয়াত দৌৰিবলৈ আহিলোঁ ইয়াত ফৰ্মেল নাম ফোন নম্বৰ সেইবোৰ চব দিব লাগিব সেয়া চাওক দৌৰি আছে মই ইয়াত অকণমান দৌৰি চাওঁ কি হয় দৌৰিব নোৱাৰোঁ ইমানটো হ'লেও চেষ্টা কৰি চাওঁ আৰু আহোঁ মাজে মাজে আহোঁ আপোনালোকে চাই থাকক তাৰপৰা মোৰ লগৰকেইটাও দৌৰি আছে হাই দৌৰিছ মজা মজা ফাইনেলি ঘৰ আহি পালোঁ দৌৰিলোঁ অকণমান গা চা বিষাই গৈছে আৰু
ভাল লাগিল আজিৰ দিনটো কলেজত গৈ ডান্স শিকাব গ'লোঁ ৰিবি আৰু মই মানে ষ্টুডেণ্ট কিমান আছিলে দেই 60 ষ্টুডেণ্ট এবভ 60 ষ্টুডেণ্ট আছে জনাই ছায়েন্স কলেজৰ মানে 26 জানুৱাৰীত পাৰ্টিচিপেট কৰিব তাত কলেজ মানে ষ্টুডেণ্ট স্কুলৰ ষ্টুডেণ্টবোৰ এলাউ কৰা নাই কলেজৰ ষ্টুডেণ্ট অকল এলাউ কৰিছে যোনে যোনে ভেকচিনেটেড হয় আৰু নহ'লে তাত এলাউ ক'ভিডৰ কাৰণে বহুত মানে এৱাৰনেছ হৈছে মানে পূৰা আমাৰ জনাই চ' তাত যোনে যোনে 2টা ভেকচিন ল'ব সেইকেইটা সোমাব দিব আমি তাত গৈ চাই আহিলোঁ মাৰ্চ ফৰ্চৰো চাই আহিলোঁ আমাৰ কলেজে আজি আছিলে তাৰপিছত কাইলৈ MS কলেজ আহি যাব আৰু আপোনালোকক মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে দেন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ থেংক ইউ বাই বাই ভাইটি বগা পং খাই আছোঁ চাওক কাপকেইটা ইমান কিউট কাপ লিগা কাপটো দেখাই দে লাচাংটো কাপটো দেখাই দে মানুহটোৰ নিচিনা কিউট আছে কাপটো সেইটো মোৰ কাপ সেইটো লিগাঙৰ কাপ আমি দুটা ইয়াত নগি নাপং খাই আছোঁ ঐ মোৰ নগিটো খাইছ যেন তই চুৰ ঘৰত আলহী আহিছে মাৰ লগৰ ঘৰৰ ওচৰ আৰু খুৰীয়ে চব্জি বনাই আছে সেই খকুৱাটো খায়ে আছে মোৰ ভাগো খাই আছে সি দি আছে পোৱালিটো ন এইটো চাংকিটো চাহ কেমেৰা কেনেকুৱাকে চাই আছে কাজল চাজল লগাই লৈছে আৰু কান্দিছে আমি এতিয়া পং খাম আনকো হক কনে পং চিয়াৰ্ছ লাছত চিয়াৰ্ছ নকৰিবি লাছত চিয়াৰ্ছ কৰিম আমি এতিয়া লাছত চিয়াৰ্ছ এতিয়া আমি খাম তাকে বোলে দিলো আৰু এতিয়া সি খাব দেই লিগাং খা